তুমি মোৰ ভাল পোৱাক প্ৰতাৰণা কৰিলা, হ'লেও মই তোমাক ভাল পাই থাকিলোঁ। তুমি মোক মিছা কৈ থাকিলা, হ'লেও মই সঁচা মানি থাকিলোঁ। কাৰণ মই ভাবিছিলোঁ যে এদিন মোৰ ভাল পোৱাই তোমাক সলনি কৰি দিব। কিন্তু মই ভুল আছিলোঁ। তোৰ দৰে এজনীৰ পৰা সঁচা ভাল পোৱাৰ আশা কৰিছিলোঁ। গুড বাই বুলি কৈ দিলেই এটা সম্পৰ্ক শেষ হৈ নাযায়। সম্পৰ্ক এটা তেতিয়া শেষ হয় যেতিয়া ওচৰত থাকিও দূৰত্ব বাঢ়িব লয়, যেতিয়া তাইৰ মুখৰ পৰা মিছা কথা ওলোৱা ষ্টাৰ্ট হয়, যেতিয়া বাৰে বাৰে ফোন কৰা হয় আৰু বাৰে বাৰে বিজি পোৱা যায়, আৰু সুধিলে কোৱা হয় যে ফ্ৰেণ্ডছ আছিলে, বা দাদা আছিলে, বা ভণ্টি আছিলে, বা মাহী আছিলে। যেতিয়া তাই তোমাক ইগন'ৰ কৰিবলৈ লয়, তেতিয়া এটা সম্পৰ্ক শেষ হয়। গুড বাই বুলি কৈ দিলেই এটা সম্পৰ্ক কেতিয়াও শেষ হৈ নাযায়।